নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক দৰ্শকসকল আজি ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰো। দিবলৈ লৈছো আজি ৰাতিপুৱাৰ প্ৰথমটি জানিবলগীয়া খবৰ। আজি বিয়লি 4 বজাত অসমলৈ আহিব জেপি নাড্ডা আৰু অমিত শাহ। খানাপাৰাত অনুষ্ঠিত হ'ব কৰ কমিটিৰ সভা। 8 অক্টোবৰত উদ্বোধন কৰা হ'ব নতুন কাৰ্যালয় আৰু সভাত ৭৫ জন দলৰ বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হ'ব। দিবলৈ লৈছো আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। 16 অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়া T20 বিশ্বকাপ প্ৰতিযোগিতাখনৰ বাবে ৰাওনা ভাৰতীয় দল। জনাওক অভিনন্দন। দৰ্শকসকল জনাবলৈ লৈছো আজি ৰাতিপুৱাৰ আন এটি গুৰুত্বপূৰ্ণ খবৰ। নিলম্বন কৰা হ'ল গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক। চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক কৰা হৈছে নিলম্বন। স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা। ডক্টৰ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব। মাজুলীৰ প্ৰতিভাৱান শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা। চিকিৎসালয়ৰ গাফিলতিৰ বাবে তেজস্বিতাৰ মৃত্যু হোৱাৰ অভিযোগ। আগবাঢ়িছো আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰলৈ। কামৰূপ জিলাৰ বকুত বনৰীয়া হাতীয়ে এটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে হাতীৰ আক্ৰমণত পৰিয়ালটোৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ বিৱৰণী মতে বকু থানাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত বৃহস্পতিবাৰে পুৱা নিশা প্ৰায় 2 বজাত 4টা বনৰীয়া হাতীয়ে ৰহেশ্বৰ বড়ো নামৰ লোকগৰাকীৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। পৰিয়ালটোৰ 4 গৰাকী সদস্যই ঘৰৰ পৰা দৌৰি পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও হাতীৰ আক্ৰমণত ৰহেশ্বৰ বড়োৰ পত্নী সপন্তী বড়োৰ এখন ভৰি ভাঙি যায়। নিশা আশে-পাশে থকা লোকে জুই জ্বলাই ফটকা ফুটাই বনৰীয়া হাতী 4টাক খেদি পঠিয়ায়। ৰাতিপুৱা সপন্তী বড়োক 30খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায়। কিন্তু পৰিয়ালটোৰ টকা পইচা নথকাত মহিলাগৰাকীক 30খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাই আনে। আনহাতে সন্ধিয়া ৰাভা হাছং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ফ্লাইলিন আৰ মাৰাকে দুৰ্ভগীয়া পৰিয়ালটোৰ খা খবৰ লোৱা বুলিও জানিব পৰা গৈছে। দৰ্শকসকল জানক আজি ৰাতিপুৱাৰ শেষতি খবৰ। বিজয়া দশমীৰ দিনা 111 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নি সংযোগ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4 বছৰৰ মূৰত গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰামলীলাত ৰাৱণ দাহ কৰি দশেৰা পালন কৰা হয়। 150 ফুট ওখ মেগা LED স্ক্ৰীণত ৰাৱণ দাহন কাৰ্য উপভোগ কৰে সমবেত জনতাই। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ উপৰি দিনজান সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামী, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ভুৱনেশ্বৰ কলিতাও উপস্থিত আছিল। উল্লেখ্য প্ৰায় 2 মাহ ধৰি নেহৰু ষ্টেডিয়ামত চলিছিল ৰাৱণৰ 111 ফুট উচ্চতাৰ প্ৰকাণ্ড মূৰ্তি নিৰ্মাণৰ কাম। ৰাৱণৰ লগতে নিৰ্মাণ কৰা হৈছিল 60 ফুট উচ্চতাৰ কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি। 2 অক্টোবৰত সম্পূৰ্ণৰূপে সাজু কৰি তোলা হয় ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি। দৰ্শকসকল যদিহে আজি ৰাতিপুৱাৰ খবৰকেইটা আপোনালোকৰ বাবে উপযোগী আছিল তেতিয়াহ'লে ভিডিঅ'টিত এটাকৈ লাইক কৰি দিব আৰু যদিহে ভিডিঅ'টি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।